নমস্কাৰ গাইজ, ডিপি আছাম ব্লগৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইফালে আহিছোঁ মন্দিৰলৈ। আজি যিহেতু সোমবাৰ, তাতে আকৌ শাওণ মাহ, গতিকে এনেকৈ মন্দিৰলৈ আহিলোঁ আৰু এয়া বন্তি দি কৰি উঠিলোঁ। এইফালে ভকতসকলো আহি আছে, গৈ আছে, লগতে মোৰ লগৰকেইজনীও আহিছে আৰু আপোনালোককো এনেকৈ সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। গতিকে এনেকৈ ভিডিঅ'টো দিছোঁ, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো খালি চাই থাকিব। আৰু এইফালে মোৰ লগৰজনী আমি পূজা কৰি ওলাই আহিলোঁ আৰু এইফালে আগত আছে বিষ্ণু মন্দিৰ, লগতে মন্দিৰৰ পৰিৱেশখিনি, এইফালে বাহিৰৰ পৰিৱেশ আৰু ইয়াৰ আগত বাবাৰ মূৰ্তি বনোৱা আছে ডাঙৰকৈ। লগতে এইফালে ভকতে ইয়াতেও পূজা কৰি আছে। গছৰ তলতো এনেকৈ ধুনীয়াকৈ পূজা কৰিব পৰাকৈ সুবিধা কৰি দিছে। যিহেতু ভকত বেছি হ'লে মন্দিৰৰ ভিতৰত ভিৰ লাগে, গতিকে ইয়াতে এনেকৈ ভকতে পূজা কৰিব পৰাকৈ এনেকৈ সুবিধা কৰি দিয়া হৈছে। আমি বন্তি দি কৰি আহি আছোঁ ঘৰলৈ আৰু এইফালে আমাৰ ৰাইজ সকলো আহি আছে। গৰম বহুত গাইজ, সেইকাৰণে এনেকৈ আহি আছোঁ আৰু লাহে ধীৰে। আৰু এইফালে ভোকো লাগিছে, একো খাই কৰি অহা নাই। বাকী গাইজ, আজিলৈ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ পেজটো ফ'ল' কৰি ল'ব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। আজিলৈ আহিলোঁ দেই, বাই বাই।